নমস্কাৰ বন্ধুসকল, বিপুল লাইফষ্টাইল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল বৰষুণৰ বতৰ। এতিয়া আমি যাওঁ, তাতে হ'ল ছানডে। তাৰপিছত আমি এতিয়া যাম মানে বজাৰলৈ, অলপ মাছ লৈ আহোঁ। মাছেদি ভাতটো আজি খাব লাগিব। ব'লক এতিয়া বৰষুণত তিতি গৈ আছোঁ, স্কুটি চলাই আছোঁ মই। এই বৰা বেগত বহাই লৈছোঁ। তাক কৈছোঁ অলপ কেমেৰাটো ধৰি দিয়া। সি কৈছে নাই বৰষুণ দিছে নোৱাৰি বুলি কৈছে। সেইকাৰণে ময়ে কৈছোঁ, ময়ে ধৰিছোঁ। এতিয়া ব'লক বজাৰলৈ গৈ আছোঁ। আমাৰ অসমত যেনেকুৱা মাছ পায় নহয়, ঠিক এইফালেও এনেকুৱাই মাছ পায়। ইয়াত নন ভেজৰ কোনো অভাৱ নাই। আমি মিৰিকা মাছ ল'লোঁ এজনী, প্ৰায় 1.5 কিলোমান হ'ব। মাছ লোৱা হৈ গ'ল। এতিয়া বৰ্তমান যাওঁ, অকণমান ফল ফ্ৰুট কেইটামান পাওনি লৈ লওঁ। তাৰপিছত আৰু ঘৰ চিধা। মানে বতৰটো বৰ ভাল নহয়, বৰষুণ দিয়ে আছে। চিপকৈ বেছি তিতি নাথাকোঁ আৰু। বতৰটো ডাৱৰীয়া হৈ থকাৰ বাবে বেছি দোকান বজাৰ লগা নাছিলে। ইয়াত ফল মূলৰ কোনো অভাৱ নাই, বহুত কম দামত বস্তু পোৱা যায়। আম আমি লৈছিলোঁ 50 টকাকৈ কিলো। आज मौसम ठीक दिया है, पता है। आज आदमी ज़्यादा बार्गेनिंग नहीं करेगा, आएगा सामान लेके भागेगा। ये तो पूरे हाक अपना অসমত পায়, उत्तराखंड पूरे हाक पाए। ये पैसा कैसे दिया? 30 का आधा किलो। और ये लाल साहब ये 30 की करते हैं, 50 रुपए। अच्छा ये लौकी पा ये এইটো আমাৰ ৰঙালাও বুলিলে ৰঙালাও বিকি আছে ইয়াৰ বজাৰত বিন্দাছ। আহি বৰ্তমান গেটত এণ্ট্ৰি কৰিম এতিয়া। এইখনে আমাৰ গেট। এইখন গেটেদি সোমাই এণ্ট্ৰি কৰি দিলোঁ আমি। এয়া কেম্পাছৰ এৰিয়াত চাওক আপুনি, বৰষুণৰ আজি দিলে ৰাতিপুৱাৰ পৰা বৰষুণ কণ্টিনিউ। 11টামান বজালৈকে দিলে বৰষুণ যাক, তাত এতিয়া ৰাস্তাত পানী। কিন্তু বৰষুণ যাক দি দিয়াৰ পিছত মানে আগৰ 2-3 দিনমান ইমান গৰম পৰিছিলে, এতিয়াতো আপোনাৰ ঠাণ্ডা পূৰা। কোৱাৰ্টাৰ পাই মাছটো ভালদৰে ধুই ল'লোঁ, আৰু লগতে মই নিমখ আৰু হালধি সানি ভালদৰে মাছটো ফ্ৰিজত ৰাখি থ'ম, কাৰণ বনোৱা বহুত লেট আছে, কাৰণ সন্ধিয়াই বনাওঁ আমি। তেনেকুৱা ঘৰ এৰি যাবলৈ ওলাইছে, টালি টোপোলা বান্ধি লৈছে, খেলা বস্তু চব। ক'ত যাবা চেন তুমি? পূৰা একদম বেগত বস্তু পেকিং, খেলা বস্তুৱে চব সোমাইছে। গাঁৱলৈ যায়গৈ বোলে, কিমান খেলা বস্তু হৈছে চব টোপোলা বান্ধি লৈছে। আজি যাবগৈ বোলে ক'বালৈ। এতিয়া বৰষুণটো অকণমান কম হৈছে, সেইবাবে বোলো যাওঁ অকণমান চুলিকেইডাল কাটি আহোঁ। কেম্পাছৰ ভিতৰত সেইকাৰণে অকণমান খোজকাঢ়ি আহিছোঁ। বৰ্তমান চেলুন পামগৈ আৰু। এয়া আমাৰ বেক চাইডটো হ'ল কেম্পাছৰ। এইটো বেৰেক লাইনত যিবোৰ মানে ফেমিলি নাৰাখে সেইবোৰ এইটো ইয়াৰে বেৰেকবোৰতে থাকে। এইটো বেৰেক, এইবোৰ গাড়ী ৰখাৰ জেগা। এতিয়া বৰ্তমান মোক বিচাৰি চেনো গুচি আহিলে আমাৰ চিলিকটা জেগালৈ। এতিয়া চেনকো চুলি কাটিব লাগিব। এতিয়া অকণমান ভিৰ হৈ আছে, তাৰপিছত আপোনালোকক দেখাই আছোঁ ৰ'ব। হৈ গ'ল, মই কাটিবলৈ নহ'ল বাৰু। আমাৰ চেনৰ ষ্টাইল দি থাকোঁতে ইয়াত চেনৰ চুলি কাটিং লাগে বোলে তাক। চলো আ যাও, চলো চলো চলো। চুলি কাটিবলৈ আহিলোঁ, কিন্তু মোৰ চুলি কটাত নহ'ল, অকল ফটো মিলাই দিলে সি ল'ৰাটোৱে। লাইনটো গুচি গ'ল, মানে লাইনটো জুতি যোৱাৰ কাৰণে চুলিটো কাটিব নহ'ল। আমাৰ মানে কি হয়, মেচিনত একদম জিৰ' কাট দিব লাগে। আৰু জিৰ' কাট দিবৰ কাৰণে মেচিন নাথাকিলে নিদিলোঁ, অকল ফটো মিলাই দিলে। ফটো মিলাই পিনি গুচি আহিলোঁ। বছ এতিয়া যাম ৰুমত, মাছটো বনাওঁগৈ। এতিয়া বৰ্তমান হৈ গ'ল আমাৰ মাছ ফ্ৰাই কৰা, এতিয়া ৰেডি হৈ গ'ল। এয়া মাছ ফ্ৰাই আমি এতিয়া খাম আৰু। তাৰপিছত অলপ মানে ফ্ৰাই কৰি খাম। তাৰপিছত অলপ বনাইছোঁ ইয়াত আপোনাৰ জোল, জিকা আৰু মাছৰ জোল বনাই দিলোঁ এখন। হ'বই হ'ল আৰু প্ৰায়। মজা পানী পাতি পাতি খোৱা। বৰ্তমান আমাৰ খোৱা বোৱা হৈ গ'ল। ভাত পানী খাই মেলি আজৰি আৰু হ'লোঁ আৰু খোৱা বোৱা ভিডিঅ'টো বেছি নিদিলোঁ, কিন্তু ভিডিঅ' দেখাই থাকিব আপোনালোকক। খালোঁ আৰু বৰ মাছে খাইছোঁ, বৰ ডাঙৰ বস্তুটো খোৱা নাই না, সেইকাৰণে ভিডিঅ'টো বনাই মেলি এতিয়া বৰ্তমান শেষ কৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। গুড নাইট।